হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ আপোনালোক সকলোলৈ আমাৰ ইউটিউব চেনেল বি একাডেমীলৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চি টেটৰ CDP পেপাৰখনৰ প্ৰথম চেপ্টাৰ। তো আপোনালোকে চি টেটৰ যদি CDP পেপাৰখনৰ চিলেবাছ ওলায়, তো চিলেবাছৰ প্ৰথমে আপোনালোকে চাব। প্ৰথম টপিকটো হ'ল কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং। আমি আজিৰ ভিডিঅ'ত প্ৰথম চেপ্টাৰখন আলোচনা কৰিম। তো ইয়াতে লিখা আছে, আপোনালোকে চাই আছে যে কনচেপ্ট অফ ডেভেলপমেণ্ট হ'ব আপোনাৰ বিকাশৰ ধাৰণা। তো বিকাশৰ ধাৰণাটো মই আপোনালোকক প্ৰথমে অসমীয়াত অলপ বুজাই দিছোঁ। বিকাশ হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যিটো নেকি শিশু এটা বা মানুহ এজন মাতৃৰ গৰ্ভৰ পৰা মৃত্যুৰ আগলৈ হোৱা পৰিৱৰ্তনকে কোৱা হয় ডেভেলপমেণ্ট বা বিকাশ বুলি কোৱা হয়। তো ইয়াতে ফাৰ্ষ্টত কি কোৱা হৈছে চাই লওক। Development refers to the sequence of physical, mental, social, emotional, linguistic, and moral changes that occur in human from concept to till death. মানে এইটো অসমীয়া হ'ল বিকাশত শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক, ভাষিক আৰু নৈতিক পৰিৱৰ্তনৰ অনুক্ৰমত হয়। ছিকুৱেঞ্চ যিহেতু কৈছোঁ অনুক্ৰমত হয়, যিটো মাকৰ গৰ্ভৰ পৰা মৃত্যুলৈ। কথাটোতো বুজি পাইছে? বিকাশ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক, ভাষিক আৰু নৈতিক এইকেইটাৰ অনুক্ৰমত হয়, যিটো আপোনাৰ মাকৰ গৰ্ভৰ পৰা মৃত্যুলৈ চলি থাকে। পইণ্টটো কি আছে? ইটছ নট অনলি লিমিটেড টু এনি ৰেণ্ডম চেঞ্জেছ বাট টু ডাজ ডেট এপিয়াৰ ইন অৰ্ডাৰলি ৱেজ এণ্ড আৰ ৰিলেটিভলি পাৰ্মানেণ্ট ইন নেচাৰ। কোনো ৰেণ্ডমলি চেঞ্জক বিকাশ বুলি নকয়। মানে ৰেণ্ডমলি চেঞ্জ মানে যিটো হয় সেইটো বিকাশ বুলি নকয়। ছাপ'জ ধৰি লওক আপোনাৰ কিবা বেমাৰ হৈছে, বেমাৰত কিবা এটা আপোনাৰ পৰিৱৰ্তন ঘটিছে, তো সেইটো বিকাশ নহয়। টু ডাজ ডেট এপিয়াৰ ইন অৰ্ডাৰলি ৱেজ ইন আৰ ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ। এইটো এটা অনুক্ৰমত পাৰ্মানেণ্ট চেঞ্জ ইন নেচাৰ, মানে প্ৰকৃতিৰ দ্বাৰা পাৰ্মানেণ্টলি চেঞ্জ হ'ব লাগিব, তেতিয়াহে বিকাশ হ'ব। তো বিকাশ বুজি পালে আপোনালোকে। বিকাশ মাতৃ গৰ্ভৰ পৰা মৃত্যুৰ আগলৈ যিমান পৰিৱৰ্তন ঘটে সেইটোৱে হ'ল বিকাশ। আৰু যদি আপোনাৰ কোনো এজন ব্যক্তিৰ জীৱনত বা কোনো এটা শিশুৰ জীৱনত যদি ৰেণ্ডমলি বা হঠাতে কোনো এটা পৰিৱৰ্তন আহে, বেমাৰত হওক বা অন্য কিবা কাৰণত হওক, সেইটো নহয়, মানে বিকাশ বুলি ক'ব নোৱাৰি। বিকাশটো এটা অনুক্ৰমত হ'ব আৰু পাৰ্মানেণ্টলি ইন নেচাৰ, প্ৰকৃতিৰ দ্বাৰা হ'ব, স্থিৰভাৱে হ'ব। চ' ছেকেণ্ড টপিকটো আছে আপোনাৰ চাওক টাইপছ অফ ডেভেলপমেণ্ট। অসমীয়া হ'ল ডেভেলপমেণ্টৰ প্ৰকাৰ, বিকাশৰ প্ৰকাৰ। ইয়াতে টাইপছ নিদি আপোনাক ডমেইনছ দিব পাৰে। ডমেইনছ অফ ডেভেলপমেণ্ট, ছিকুৱেঞ্চ অফ ডেভেলপমেণ্ট, কাইণ্ডছ অফ ডেভেলপমেণ্ট। চ' টাইপছৰ ঠাইত আপোনাৰ ডমেইন, ছিকুৱেঞ্চ। তো প্ৰথম আছে আপোনাৰ চাওক ফিজিকেল ডেভেলপমেণ্ট, যিটো অসমীয়াত কোৱা হয় শাৰীৰিক বিকাশ। কগনিটিভ ডেভেলপমেণ্ট, এইটো অসমীয়াত কোৱা হয় সংজ্ঞাত্মক বা বৌদ্ধিক বিকাশ। 3 নম্বৰ আছে ছ'চিয়েল ডেভেলপমেণ্ট, এইটো সামাজিক বিকাশ। 4 নম্বৰ আছে মৰেল ডেভেলপমেণ্ট, যিটো হ'ল নৈতিক বিকাশ। তো ফিজিকেল ডেভেলপমেণ্টটো শিশু এটা দৈহিকভাৱে বা শাৰীৰিকভাৱে যিমানখিনি ডেভেলপমেণ্ট হৈছে তাক ফিজিকেল ডেভেলপমেণ্ট বুলি বুজায়। আৰু ফিজিকেল ডেভেলপমেণ্ট 2 ধৰণৰ হয়, সেইটো মই ইয়াৰ পৰৱৰ্তী শ্লাইডত দেখাই আছোঁ। তো এতিয়া আপোনালোকে জানিব ফিজিকেল ডেভেলপমেণ্টটোৰ বিষয়ে জানিব। ফিজিকেল ডেভেলপমেণ্ট শাৰীৰিক বিকাশক বুজায়। যদি কোনো এজন শিশুৰ শাৰীৰিকভাৱে অক্ষম হৈ থাকে, ডিছএবিলিটিছ হৈ থাকে, তেন্তে সেই শিশুটোক সম্পূৰ্ণৰূপে আমি ফিজিকেল ডেভেলপমেণ্ট বুলি ক'ব নোৱাৰিম, কাৰণ ফিজিকেল ডেভেলপমেণ্ট সম্পূৰ্ণ সুস্থ আৰু সবল হ'ব লাগিব। তো এইটো ফিজিকেল ডেভেলপমেণ্ট বুজায়। ছেকেণ্ডটো আহিল কগনিটিভ ডেভেলপমেণ্ট। কগনিটিভ ডেভেলপমেণ্ট সংজ্ঞাত্মক বিকাশ। কগনিটিভ ডেভেলপমেণ্ট সংজ্ঞাত্মক কোনো এজন শিশুৰ মস্তিষ্ক ঠিক আছে নে নাই, কিবা এটা বুদ্ধি বা কিবা এটা কাম কাজ। কগনিটিভ বুজিছোঁ মানে মূৰৰ যিটো মাথাবোৰ একচুৱেলি বুদ্ধি, সেইটো হয় কগনিটিভ ডেভেলপমেণ্ট। ছ'চিয়েল আৰু সমাজৰ ডেভেলপমেণ্ট। কিন্তু ইয়াতে চাব, যদি আপোনালোকৰ কুৱেশ্যন আহে হাউ মেনি টাইপছ অফ ডেভেলপমেণ্টৰ টাইপ কেইটা, বা হাউ মেনি কাইণ্ডছ বা হাউ মেনি ডমেইনছ অফ ডেভেলপমেণ্ট, তেতিয়া কিন্তু অপশ্যনত আপোনাৰ 4 দিয়া থাকিব, 5 দিয়া থাকিব, 6 বা 3 এনেকুৱা থাকিব। তো একচুৱেলি যদি মেইন এনচাৰটো বিচাৰিব যায় ডেভেলপমেণ্টৰ টাইপ অনলি দেয়াৰ আৰ 4 টাইপ। তো ফিজিকেল, কগনিটিভ, ছ'চিয়েল, ইম'চনেল। বাকী দুটা কিয় নহ'ল সেইটো কৈ আছোঁ। আপুনি চাওক, এইটো কি আছে লেংগুৱেজ ডেভেলপমেণ্ট, এইটো ভাষিক ডেভেলপমেণ্ট। লেংগুৱেজ ডেভেলপমেণ্ট কগনিটিভ ডেভেলপমেণ্টত সোমাই আছে লেংগুৱেজ ডেভেলপমেণ্ট। কিয়নো আপোনালোকে চিন্তা কৰে যাৰ কগনিটিভ ডেভেলপমেণ্ট
আছে সি অলৱেজ মানে কি ভাষা ভালকৈ ক'ব। যদি এজন পগলা মানুহ কগনিটিভভাৱে দুৰ্বল হৈ আছে, পগলা মানুহবিলাক যে থাকে সিহঁতৰ ভাষা তেনেকুৱাই হয়, যে ভাষা ভালকৈ ক'ব নোৱাৰে, এনেই আউল তাউল কিবা কিবি কৈ থাকে। তো কগনিটিভ ডেভেলপমেণ্টত লেংগুৱেজ ডেভেলপমেণ্ট সোমাই আছে। আপুনি এটা এক্সাম্পলেই দিওঁ, যদি কোনো এজন ব্যক্তিয়ে যদি এনেই কিবা কিবি কৈ থাকে, কি ক'ম আমি, সেই এইটো পাগলা, মূৰত একো নাই, হেনচেন কিবা কিবি মানে কৈ দিওঁ। চ' সেইটোৱে লেংগুৱেজ ডেভেলপমেণ্টটো কগনিটিভ ডেভেলপমেণ্টত সোমাই আছে। আৰু 6 নম্বৰটো হৈছে মৰেল ডেভেলপমেণ্ট, যিটো নৈতিক বিকাশ, এইটো সোমাই আছে আপোনাৰ ছ'চিয়েল ডেভেলপমেণ্টত। কথাটো বুজি পালে? লেংগুৱেজটো সোমাই আছে কগনিটিভত আৰু মৰেলটো সোমাই আছে ছ'চিয়েলত। তো কেতিয়াবা কুৱেশ্যন আহে ইয়াৰ পৰা, কগনিটিভ ডেভেলপমেণ্টত কোনটো সোমাই আছে, এইটো কি হ'ব আপোনাৰ লেংগুৱেজ ডেভেলপমেণ্ট, বা ছ'চিয়েল ডেভেলপমেণ্ট কোনটো সোমাই আছে, সেইটো হ'ল মৰেল ডেভেলপমেণ্ট। ঠিক আছে? তো এতিয়া আপোনাক যে ক'লোঁ ডেভেলপমেণ্ট মেইনলি কেইটা, 4টা। এতিয়া কেতিয়াবা এইটো মনত ৰাখিবৰ কাৰণে আপুনি PCSE এনেকৈ মনত ৰাখিব, কিয়নো যোৱাবাৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি আপুনি চাই, আই থিংক 4বাৰ নে 5বাৰ আহিছিল এইটো কুৱেশ্যন, যে ডমেইনছ অফ ডেভেলপমেণ্ট বা ছিকুৱেঞ্চ অফ ডেভেলপমেণ্ট কেনেকৈ থাকে, ফিজিকেল, কগনিটিভ, ছ'চিয়েল, ইম'চন, এই 4টা যে আছে, এই 4টা কেতিয়াও ওলট পালট হ'ব নোৱাৰে, ছিকুৱেঞ্চলি হ'ব লাগিব, অনুক্ৰম অনুসৰি হ'ব লাগিব। যেনেকৈ ফিজিকেল ডেভেলপমেণ্ট আগত আহিছে, তাৰপিছত কগনিটিভ, ছ'চিয়েল, ইম'চন, এইকেইটাই মানে এনেকৈ চিৰিয়েলি হ'ব লাগিব। ছ'চিয়েল আগত আহিব নোৱাৰে, কগনিটিভ আগত যাব নোৱাৰে, ইম'চনটো ইয়াত আহিব নোৱাৰে। 1 নম্বৰত থাকিব কি, ফিজিকেল ডেভেলপমেণ্ট, 2 নম্বৰত থাকিব কগনিটিভ ডেভেলপমেণ্ট, 3 নম্বৰত থাকিব ছ'চিয়েল, আৰু 4 নম্বৰত থাকিব ইম'চনেল। এটা কথা মনত ৰাখিব, এই কগনিটিভ, ছ'চিয়েল, ইম'চনেল এইবিলাক কেতিয়াও ওলট পালট হ'ব নোৱাৰিব, ছিকুৱেঞ্চলি হ'ব লাগিব। সেইকাৰণে এইটো যদি মনত ৰাখিব যায়, PCSE 2019ত আহিছিল, ইয়াৰ পৰা কুৱেশ্যন, এইটো কুৱেশ্যন মানে ছিকুৱেঞ্চলি মিলাব দিছিলে। তো এইটো দিয়ে থাকে, তো আপোনালোকে এইটো ছিকুৱেঞ্চটো মনত ৰাখিব। ঠিক আছে? এতিয়া হওক পৰৱৰ্তী, তেতিয়া কৈছোঁ যে ফিজিকেল ডেভেলপমেণ্টটো 2 ধৰণৰ হয়। ফিজিকেল ডেভেলপমেণ্ট 2 ধৰণৰ হয়। এটা কি আছিল, গ্ৰছ মটৰ স্কিল, আৰু এটা আছিল ফাইন মটৰ স্কিল। যদি এইটো অসমীয়াত ক'ব যাওঁ, গ্ৰছ মটৰ শৰীৰৰ ডাঙৰ ডাঙৰ অংগ প্ৰত্যংগবিলাক কাম কৰা বুজায়, আৰু ফাইন মটৰ হ'ল শৰীৰৰ সূক্ষ্ম অংগবিলাকে কাম কৰা বুজায়। তো গ্ৰছ মটৰৰ কিছুমান এক্সাম্পল হ'ল জাম্পিং, যেতিয়া কোনো এজন ব্যক্তি বা কোনো এজন ল'ৰা ছোৱালী জাম্প কৰে, বা জাম্পৰ অসমীয়া জঁপিয়াই, তেতিয়া কি হয়, গোটেই পাৰ্টছখিনি, শৰীৰৰ গোটেই বডিখিনিকে লৰচৰ কৰে বা কাম কৰে, হাত ভৰি অল বডি কাম কৰে। সেইকাৰণে ইয়াক কি কোৱা হয়, গ্ৰছ মটৰ। ঠিক আছে? আৰু ৰানিং, যেতিয়া দৌৰিব যায় তেতিয়াও গোটেই পাৰ্টছখিনি কাম কৰে, ডাঙৰ ডাঙৰ অংশবিলাক কাম কৰে। চাইক্লিং, তেতিয়াও ভৰি, হাত, চকু চব কাম কৰে, মানে ডাঙৰ অংশ কাম কৰে। আৰু ছুইমিং, সাঁতুৰিব গ'লেও এইটো হয়, ড্ৰাইভিঙতো হয়, এক্সেট্ৰা। ফাইন মটৰত কি আহিলে, ফাইন মটৰত কি সৰু সৰু অংগ, যেনে এয়া ৰাইটিং মানে কি, অকল আঙুলিৰহে টাইপ কৰি আছোঁ। মই এতিয়া যে টাইপ কৰি আছোঁ ইয়াতে, জাষ্ট মোৰ হাতৰ আঙুলিবিলাকহে কাম কৰি আছে ইয়াতে, বাকী অংগবিলাক কাম কৰা নাই। তাৰপিছত আছে কি প্ৰিণ্টিঙতো সৰু কেটচিং, কিবা এটা বস্তু ধৰিলে, মানে কিবা এটা বস্তু কেচ ধৰিলে বা কিবা এটা বস্তু ধৰিলে, তো শৰীৰৰ সৰু অংগবিলাক কাম কৰি আছে। বেবলিং মানে বা সৰু বাচ্ছা যে বেবলিং কৰে, বা বু কিবা কৰে, জাষ্ট অলপ মানে সৰু অংশবিলাক কাম কৰে। তো এইটোৱে ফিজিকেল ডেভেলপমেণ্ট 2 ধৰণৰ হয়, এটা গ্ৰছ মটৰ, এটা ফাইন মটৰ। ঠিক আছে? মনত ৰাখিব। আৰু এটা ইয়াতে মনত ৰাখিব যে আগতে শিশুবিলাকৰ আগতে কি ডেভেলপ হয়, গ্ৰছ মটৰ ডেভেলপ হয়, তাৰপিছতহে ফাইন মটৰ ডেভেলপ হয়। তো প্ৰথম গ্ৰছ মটৰ আহিব, তাৰপিছতহে আহিব ফাইন মটৰ। ঠিক আছে? গ্ৰছ টু ফাইন মটৰ কেতিয়াবা অপশ্যনত এইটো কুৱেশ্যনত আহে যে শিশুসকলে শৰীৰৰ অংগবিলাক কোনটো আগতে ডেভেলপ হয়। তো কেতিয়াবা অপশ্যনত থাকিব, অপশ্যন এত থাকিব আপোনাৰ ফাইন মটৰ এণ্ড গ্ৰছ মটৰ, অপশ্যন বিত থাকিব আপোনাৰ গ্ৰছ এণ্ড ফাইন। তো কি হ'ব এনচাৰ, এইটো হ'ব, যিহেতু গ্ৰছ টু ফাইনত যায়, ফাইন টু গ্ৰছ নহয়। ঠিক আছে? পৰৱৰ্তী টপিকত কি আছে, ডিফাৰেঞ্চ বিটুইন গ্ৰথ এণ্ড ডেভেলপমেণ্ট, মানে কি আছে, বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য। তো তেতিয়া আপোনালোকৰ ডেভেলপমেণ্টৰ বিষয়ে অলপ কোৱা হৈছিল, গ্ৰথৰ বিষয়ে কোৱা হোৱা নাছিলে। তো গ্ৰথটো কি হয়, গ্ৰথ যদি ইয়াতে এই ডায়েগ্ৰামটো ভালকৈ চাব আপোনালোকে, ডাঙৰ যিটো চাই আছে বৃত্ত, বা ডাঙৰ যদি এৰিয়াটো চাই আছে, সেইটো হ'ল ডেভেলপমেণ্ট, আৰু ভিতৰত যিটো আছে এইটো হ'ল গ্ৰথ। তো ইয়াতে ক'ব পাৰি, যদি এজন ব্যক্তিৰ গোটেই হেৰিখিনি এইটো কি বুজায়, ডেভেলপমেণ্ট, আৰু গ্ৰথ হৈছে ডেভেলপমেণ্টৰ এটা পাৰ্ট। ঠিক আছে?
গ্ৰোথটো ডেভেলপমেণ্ট এটা পাৰ্ট, কিন্তু ডেভেলপমেণ্ট গ্ৰোথৰ পাৰ্ট নহয়, ঠিক আছে। শাৰীৰিকভাৱে যিবোৰ মানুহ মানে একচুৱেলি বৃদ্ধিটো অলৰেডি শাৰীৰিকভাৱে ফিজিকেল এক্সপেক্ট অনলি, মানে শাৰীৰিকভাৱে যিবিলাক পোৱা যায় তাৰ পৰাই মানে কোৱা হয় বৃদ্ধি, তাৰ পৰাই মানে অনুমান কৰা হয়, ঠিক আছে। শাৰীৰিকভাৱে যিবিলাক দেখা যায় মনিব পাৰি সেইবিলাক। তো বৃদ্ধি কেনেকুৱা হয়, তো কোনো এজন মানুহৰ হাইট কিমান, ওজন কিমান, চাইজ কিমান, তো সেইবিলাক যিবিলাক পৰিমাপন কৰিব পাৰোঁ, অনুমান কৰিব পাৰোঁ, সেইবোৰে হ'ল বৃদ্ধি। বৃদ্ধি মানে সচৰাচৰ আমি দেখা পাওঁ আৰু অনুমান কৰিব পাৰোঁ, কিন্তু ডেভেলপমেণ্টটো আমি দেখা নাপাওঁ, কিন্তু মাতৃৰ গৰ্ভৰ পৰা মৃত্যুৰ আগলৈ যিমান বস্তু শিকিব, যিমান পৰিৱৰ্তন ঘটিব, চব ডেভেলপমেণ্ট পৰিব। এতিয়া আপোনালোকে ক'ব পাৰিব সেইজন মানুহ কিমান কেইটা কথা জানে বা কিমান জ্ঞানী হয়, সেইটোতো ক'ব নোৱাৰি, জ্ঞানৰ শেষ নাই, কথা জনাৰ শেষ নাই। সেইকাৰণে কথা কোৱা বা জনাটো এইটো হ'ল কি ডেভেলপমেণ্ট। আৰু যদি আপোনালোকক সোধা হয় যে সেই মানুহজনৰ ৱেইট কিমান আছে, হাইট কিমান আছে, তো আপোনালোক মানে চায়ে কৈ দিব বা কিবা পৰিমাপন কৰিয়ে ক'ব, ডগাপালা তলত তুলি দিলে ৱেইটটো ওলাই যাব, ফিটাৰে জুখিলে আপোনাৰ হাইট কিমান আছে এইটো কৈ পাব। তো সেইটো কি হ'ল গ্ৰ'থ, ঠিক আছে। গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট এতিয়া কি বুজি পালে, তো ইয়াতে আছে ডিফাৰেঞ্চ, এইবিলাক অলপ বুজক। তো ডিফাৰেঞ্চ আছে আপোনালোকে চাওক, গ্ৰ'থ ইজ কোৱান্টিটিভ মানে বৃদ্ধি পৰিমাণগত, আৰু ডেভেলপমেণ্ট ইজ কোৱালিটেটিভ মানে বিকাশ হৈছে গুণগত। মানে পৰিমাণগত মানে মাপিব পাৰি, গুণগত মানে হয় ইমান গুণ আছে মানে এইটোক মাপিব নোৱাৰি, ঠিক আছে। 2 নম্বৰত কি আছে, গ্ৰ'থ ইজ ৰেফাৰ্ছ টু ফিজিকেল এছপেক্ট অনলি, মানে গ্ৰ'থটো ফিজিকেল শাৰীৰিকভাৱৰ পৰাই মানে লোৱা হয়, শাৰীৰিকভাৱে। আৰু ডেভেলপমেণ্টছ ৰেফাৰ্ছ টু অল এছপেক্টছ ছাচ এছ ফিজিকেল, কগনিটিভ, ছ'চিয়েল, ইম'চনেল, লেংগুৱেজ, মৰেল এটচেট্ৰা। তেতিয়া প্ৰথমে পাইছিলোঁ আমি ডেভেলপমেণ্টটো কি কাৰ পৰা এক্সপেক্ট কৰা হয়, লোৱা হয়, ফিজিকেল, কগনিটিভ, ছ'চিয়েল, ইম'চনেল, লিংগুইষ্টিক, মৰেল, তো এইবোৰৰ পৰা লোৱা হয় ডেভেলপমেণ্টটো গ'ল। 3 নম্বৰত আছে গ্ৰ'থ ইজ লিমিটেড টু হাইট এণ্ড ৱেট, গ্ৰ'থটো হৈছে সীমাবদ্ধ, উচ্চতা আৰু ওজন এইবোৰ এইবিলাকতো সীমাবদ্ধ হৈ থাকে। ডেভেলপমেণ্টছ ৰেফাৰ্ছ টু অল চেঞ্জেছ, আৰু ডেভেলপমেণ্টটো সকলো পৰিৱৰ্তনকে বুজায়, ঠিক আছে। আৰু 4 নম্বৰত আছে গ্ৰ'থ ষ্টপছ এট চাৰ্টেন পিৰিয়ড, গ্ৰ'থ বৃদ্ধিটো এটা সময়ত কি হ'ব, বন্ধ হৈ যাব, ষ্টপ হৈ যাব। আৰু ডেভেলপমেণ্ট কণ্টিনিউৱাছ ষ্টিলছ দেৰ, আৰু ডেভেলপমেণ্ট একদম মৃত্যুৰ আগলৈ চলি থাকিব। গ্ৰ'থটো মানে এতিয়া যদি আপোনালোক কোৱা হয় এজন শিশু বা এজন ব্যক্তি নিৰ্দিষ্ট এটা বয়সলৈ সিহঁতৰ থাকিব, মানে বৃদ্ধি হ'ব, হ'ব, কিন্তু এটা টাইমত কি হ'ব, বৃদ্ধিটো বন্ধ হৈ যাব। সেইটোৱে কৈছোঁ যে গ্ৰ'থ এটা সময়ত নিৰ্দিষ্ট এটা সময়ত বন্ধ হ'ব পাৰে, কিন্তু ডেভেলপমেণ্ট মৃত্যুৰ আগলৈ চলিয়ে থাকিব, বন্ধ কেতিয়াও নহয়, গ'ল। আৰু 5 নম্বৰত আছে গ্ৰ'থ কেন বি মেজাৰ, গ্ৰ'থটো মানে পৰিমাপন কৰিব, মাপিব পাৰি, জুখিব পাৰি। আৰু ডেভেলপমেণ্ট কেনছ বি অনলি এছেছমেণ্ট, আৰু ডেভেলপমেণ্টটো আমি খালি অনলি এছেছ কৰিব পাৰি, মূল্যায়ন কৰিব পাৰি, কিমান আছে, আছে, একুৰেটলি পৰিমাপন কৰিব নোৱাৰি, ঠিক আছে। তো এতিয়া বুজি পালে গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ ভিতৰত পাৰ্থক্যটো। এতিয়া হওক পৰৱৰ্তী, তো ৰিলেশ্যনছ অফ ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং আৰু ডেভেলপমেণ্টৰ ভিতৰত কি ৰিলেশ্যন। তো লাৰ্ণিং আৰু ডেভেলপমেণ্টৰ যদি ৰিলেশ্যন ক'ব যাওঁ, মেইন ৰিলেশ্যন হ'ল ডেভেলপমেণ্ট এণ্ড ৰিলেশ্যন এটা ইণ্টাৰ ৰিলেটেড প্ৰচেছ। এইটো কুৱেশ্যন আহিছিল, ইণ্টাৰ ৰিলেটেড ডেভেলপমেণ্ট আৰু লাৰ্ণিং ইণ্টাৰ ৰিলেটেড। এটা এক্সাম্পল দিওঁ, এতিয়া শিশুবিলাক যে আছে, শিশুবিলাক সিহঁতৰ ডেভেলপমেণ্ট অনুযায়ী শিক্ষা দিয়া হয়। এতিয়া কোনো এজন শিশুৰ এতিয়া ধৰি লওক 4 বছৰ হৈছে, 4 বছৰত কিমান ডেভেলপমেণ্ট হ'ব, সেইটো অনুযায়ী সেইটো ক্লাছত দিয়া হয়। এতিয়া 4 বছৰে শিশুকতো কেতিয়াও মেট্ৰিক পৰীক্ষাত দিব পৰা নাযায়, হয় নে নহয়। সেইটোৱে ডেভেলপমেণ্ট অনুযায়ী শিক্ষা দিয়া হয়, এইটোৱে ইণ্টাৰ ৰিলেটেড। 14 বছৰৰ কোনো এটা শিশু থাকে, সেইটো কি কৰিব লাগিব, সেই ডেভেলপমেণ্ট অনুযায়ী সেইটো ক্লাছত তাক এডমিশ্যন দিব লাগিব, আৰু বাকী যিবিলাক বস্তু সি নাজানিব তাক ৰিমিডিয়েল টিচিঙৰ দ্বাৰা পিছত সেইবিলাক ডেভেলপ কৰোৱা হ'ব, ঠিক আছে। তো নেক্সট টপিক হ'ল ষ্টেজ অফ ডেভেলপমেণ্ট, মানে বিকাশৰ স্থৰ। ষ্টেজ অফ ডেভেলপমেণ্ট মানে বিকাশৰ, অসমীয়াত কোৱা হয় বিকাশৰ স্থৰ। তো ফাৰ্ষ্ট ষ্টেজ হ'ল আপোনাৰ প্ৰিনেটেল ষ্টেজ। প্ৰিনেটেল ষ্টেজ মানে হ'ল মাতৃৰ গৰ্ভৰ যিটো স্থৰ, সেইটো কোৱা হয় প্ৰিনেটেল ষ্টেজ। তো ইয়াৰ পৰা কুৱেশ্যন হয় শিশু এটা মাতৃৰ গৰ্ভত কিমান দিন থাকে। তো এইটো 280 ডেজ বা এইটো কোৱা হয় 9 মাহ 10 দিন। 2 নম্বৰ যিটো ষ্টেজ হ'ল এইটো ইনফেঞ্চি। অসমীয়াত কয় শৈশৱ কাল, যিটো 0 পৰা 2 ইয়াৰ্ছ। তো
তো ইনফেন্সিৰ বৈশিষ্ট্য কিছুমান হ'ল মানে ইয়াতে বৈশিষ্ট্য বহুত আছে ইনফেন্সিৰ, কিন্তু যিবিলাক বহুত ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট আৰু যিবোৰৰ পৰা কুৱেশ্যন হয় সেইবোৰ বৈশিষ্ট্য ইয়াত লৈ আছে। তো ইনফেন্সিৰ আন এটা হেৰি হ'ল নাম হ'ল চেঞ্চ বেছ পিৰিয়ড। কি হয়, এইটো এজত এইটো ষ্টেজত শিশু এটা নিজৰ চেঞ্চৰ দ্বাৰা মানে হেৰি কৰে, প্ৰকাশ কৰে, সেইকাৰণে ইয়াক কোৱা হয় চেঞ্চ বেছ পিৰিয়ড। আৰু এটা আছে ৰেপিড ডেভেলপমেণ্ট। এটা কথা ভালকৈ মনত ৰাখিব, শিশু এটা আটাইতকৈ বেছি দ্ৰুতগতিত বৃদ্ধি হয় কোনটো ষ্টেজত? ইনফেন্সিত শিশু এটা আটাইতকৈ বেছি মানে দ্ৰুতগতিত বৃদ্ধি হয়, মানে শাৰীৰিকভাৱে বৃদ্ধি হয়। তো সেইটোক ইংলিছত কি কয়? ৰেপিড ডেভেলপমেণ্ট। ছেকেণ্ড আহিল আপোনাৰ আৰ্লি চাইল্ডহুড, যিটো অসমীয়া হ'ল আগতীয়া বাল্যকাল, যিটো 2ৰ পৰা 6 বছৰত কোৱা হৈছে। তো এই আৰ্লি চাইল্ডৰ কিছুমান বৈশিষ্ট্য হ'ল, এটা হ'ল প্ৰি স্কুলিং পিৰিয়ড, লেংগুৱেজ ডেভেলপমেণ্ট, এইটো মষ্ট ইম্পৰ্টেণ্ট, লেংগুৱেজ ডেভেলপমেণ্ট। তো শিশু এটা কোনটো ষ্টেজত অধিক ভাষা শিকে? লেংগুৱেজ ডেভেলপমেণ্ট হয় আৰ্লি চাইল্ডহুডত। আৰু আৰ্লি চাইল্ডহুড টয় এজ বুলিও জনা যায়, কিয়নো এইটো এজত যদি আপোনালোকে চাই শিশুসকলে মানে এইটো এজত মানে টয় এজ মানে পুতলালৈ বেছি খেলি ভাল পায়, সেইকাৰণে টয় এজ বুলি কোৱা হয়। আৰু আপোনালোকে এইবিলাক ষ্টেজ লিখিছোঁ, এইবিলাক পাৰিলে নোটছ কৰি ৰাখিব, কাৰণ ইয়াৰ পৰা কুৱেশ্যন বহুত হোৱা দেখা যায়। আৰু মই এইখন ভিডিঅ'তে লাষ্টতে আলোচনা কৰিম প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আলোচনা কৰিম। তো তাতে দেখাই পাব কোনবিলাক কুৱেশ্যন আহিছিল। তো আৰ্লি চাইল্ডৰ বৈশিষ্ট্য কি পালে? প্ৰি স্কিলিং পিৰিয়ড, লেংগুৱেজ ডেভেলপমেণ্ট, টয় এজ, আৰু বহুতো আছে। মই জাষ্ট ইম্পৰ্টেণ্টখিনিহে লৈ আহিছোঁ, যিবিলাক কুৱেশ্যন পৰীক্ষা হলত আহিছে বা আহে। এতিয়া 4 নম্বৰটো হ'ল লেটাৰ চাইল্ডহুড কি হয়? 6 to 11 ইয়াৰ্ছ। তো লেটাৰ চাইল্ডহুডত যিটো পিৰিয়ড, আপোনালোকে ইয়াৰ পৰা বৈশিষ্ট্যবিলাক আপুনি নৰ্মেলি যদি ভাবে তথাপি ওলাব পাৰিব। তো এতিয়া কুৱেশ্যন যদি চব আহিলে প্ৰি স্কুলিং পিৰিয়ড কোনটো কালক কোৱা হয়? তো আপুনি এটা নৰ্মেলি ভাবক, এটা শিশু স্কুলত কেইবছৰত যোৱা ধৰে, মানে এইবিলাক প্ৰাইমেৰী হিচাপে 6 ইয়াৰ্ছ, মানে 6 বছৰৰ পৰা প্ৰাইমেৰী স্কুল পৰা আৰম্ভ হয়। তো 6 বছৰটো এজ ক'ত থাকিল? স্কুলিং পিৰিয়ড। প্ৰি স্কুলিং কি? 6 বছৰৰ আগৰ যিটো কাল সেইটোক কয় প্ৰি স্কুলিং। তো 6 বছৰৰ আগৰ কাল কোনটো? আৰ্লি চাইল্ডহুড। তো আৰ্লি চাইল্ডহুড হ'ব। আৰু যদি কয় স্কুলিং পিৰিয়ড যদি কয়, তেতিয়া কি হ'ব? লেটাৰ চাইল্ডহুড। ঠিক আছে, অলপ মানে কুৱেশ্যন আহিলে অলপ নিজৰ মতে ভাবিলে ওলাই যায়, তথাপিও বৈশিষ্ট্যবিলাক চাই ল'ব। স্কুলিং পিৰিয়ড, ক্ৰিটিকেল এজ, গেং এজ এণ্ড ক্ৰিয়েটিভ পটেনচিয়েল, এইটো ইম্পৰ্টেণ্ট হয়, ক্ৰিয়েটিভ পটেনচিয়েল। তো লেটাৰ চাইল্ডহুডৰ শিশু এটাৰ ক্ৰিয়েটিভ পটেনচিয়েল আহে। আৰু গেং এজটো ইম্পৰ্টেণ্ট হয়। গেং এজটো এটা মনত ৰাখিব, গেং এজ হয়, কিন্তু যদি কুৱেশ্যনত আপোনাৰ থাকে এক্টিভ গেং এজ, তেতিয়াহ'লে কিন্তু আপোনাৰ এডলচেঞ্চ হ'ব, কিয়নো এইটো দলীয় আনুগত্য থাকে, কিন্তু সক্ৰিয় হৈ থাকে আপোনাৰ কৈশোৰ কালত। যদি অকল গেং এজ আহে তেন্তে আপোনাৰ হ'ব লেটাৰ চাইল্ডহুড, আৰু যদি এক্টিভ সক্ৰিয় সেইটো হ'ব এডলচেঞ্চ। তো ঠিক আছে, লেটাৰ চাইল্ডহুডৰ বৈশিষ্ট্য কি হ'ল? স্কুলিং পিৰিয়ড, ক্ৰিটিকেল এজ, গেং এজ, ক্ৰিয়েটিভ পটেনচিয়েল। আৰু এতিয়া আহিল 5 নম্বৰ ষ্টেজ, এডলচেঞ্চ বা কৈশোৰ কাল, 12ৰ পৰা 18 বছৰ ধৰা হৈছে। এইটো কি হ'ল? এক্টিভ পিৰ গ্ৰুপছ, মানে দলত এক্টিভ, এই দুটা মিনিং একে হয়, মানে সক্ৰিয়ভাৱে দলীয় আনুগত্য, মানে দলত এক্টিভ হৈ থাকে। আৰু ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ পিৰিয়ড, এইটো ধুমুহা আৰু উৎপীড়নৰ কাল। আৰু ধুমুহা আৰু উৎপীড়ন বুলি কোনে কৈছিলে? ষ্টেনলি হলে এডলচেঞ্চ নামৰ গ্ৰন্থখনত তেখেতে কৈছিলে। এইখিনি হ'ল। আৰু এটা মনত ৰাখিব, ইয়াতে এডলচেঞ্চত শিশু এটা আটাইতকৈ বৃদ্ধি হয়, মানে ৰেপিড ডেভেলপমেণ্ট ইনফেন্সিত হয়। তাৰপিছত চাইল্ডহুডত কি হয়? লেটাৰ আৰু আৰ্লি চাইল্ডত অলপ কমকৈ হয়। আকৌ যেতিয়া এডলচেঞ্চত আহি পায়, তেতিয়া আকৌ শিশুটো বৃদ্ধি দ্ৰুতগতিত হয়। মানে ইয়াতে ডাবল প্লাছ, ইয়াতে প্লাছ বুলি ক'ব পাৰি। আৰু যিটো চাইল্ডহুডত অলপ মাইনাছ ধৰি, এটা আৰ্লি চাইল্ডহুড মাইনাছ, লেটাৰ চাইল্ডহুড ডাবল মাইনাছ, বৃদ্ধি হয়, অলপ কম পৰিমাণত হয়। তাৰমানে ইনফেন্সি আৰু এডলচেঞ্চত অতি দ্ৰুতত হয়। আৰু গ'ল। তো মূল কনচেপ্ট থুলমূলকৈ এইখিনিয়ে আছিল। এতিয়া প্ৰিভিয়াছ ইয়াৰৰ কিছুমান কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে কুৱেশ্যনখিনি চাব চব কনচেপ্টৰ পৰাই আহিছে। তো ইয়াতে কুৱেশ্যন আহিছে, ফাৰ্ষ্ট কুৱেশ্যন, হিউমেন ডেভেলপমেণ্ট ইজ, মানুহৰ বিকাশ হৈছে কোৱান্টিটিভ, কোৱালিটেটিভ, চি বথ এণ্ড বি, ডি নান অফ দ্য এভভ। তো কি হ'ব? মানুহৰ বিকাশ
দুইটাই হ'ব সি নম্বৰ অপশ্যন হ'ব কোৱান্টিটিভ এণ্ড কোৱালিটেটিভ দুইটাই হয় ডেভেলপমেণ্টত যিহেতু ডেভেলপমেণ্টত এইটো ডেভেলপমেণ্ট আৰু এইটো হ'ল গ্ৰ'থ ডেভেলপমেণ্টৰ পাৰ্ট হয় এটা গ্ৰ'থ হ'ল ডেভেলপমেণ্টৰ এটা পাৰ্ট তো যিহেতু হিউমেনৰ কথা কৈছে হিউমেন ডেভেলপমেণ্ট গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট দুয়োটাই আহিব সেইকাৰণে কোৱান্টিটিভো হয় কোৱালিটেটিভো হয় সেইকাৰণে ইয়াৰ এনচাৰ হ'ব চি বথ ঠিক আছে এয়া চাওক মই তেতিয়া কৈছিলোঁ যে এইবিলাক বৈশিষ্ট্য চাব বৈশিষ্ট্যৰ পৰা কুৱেশ্যন আহে তো টয়েছ ৰেভাৰ্ছ টু এইটো কি হ'ব এনচাৰ আৰ্লি চাইল্ডহুড ইনফেন্সিত কি হয় ৰেপিড ডেভেলপমেণ্ট হয় দ্ৰুতগতি হয় লেটাৰ চাইল্ডহুডত কি হয় গেং এজ এডলচেঞ্চ কি হয় এক্টিভ গেং এজ বৈশিষ্ট্যবিলাক চাই আৰু টয়েছ কোনটো কোৱা হয় আৰ্লি চাইল্ডহুড ঠিক আছে 3 নম্বৰ কুৱেশ্যনটো চাওক হাউ মেনি এলিমেণ্টছ অফ ডেভেলপমেণ্ট তেতিয়া আপোনালোকক কৈছিলোঁ নহয় হাউ মেনি কাইণ্ডছ টাইপছ ডমেন্স এলিমেণ্টছ একে বস্তু হয় তো ডেভেলপমেণ্টৰ মেইন কাইণ্ডছ কেইটা হয় ডমেন্স কেইটা হয় 4টা অনলি দেয়াৰ আৰ অনলি 4 টাইপছ অফ ডেভেলপমেণ্ট 4 এলিমেণ্টছ অফ ডেভেলপমেণ্ট তো ডেভেলপমেণ্টৰ এলিমেণ্টছ কেইটা হ'ল 4টা মেইনলি 4টা সেইকেইটা কি PCSE ফিজিকেল কগনিটিভ ছ'চিয়েল ইম'চনেল ঠিক আছে নেক্সট কুৱেশ্যন সিকুৱেন্স অফ ডেভেলপমেণ্ট তেতিয়া আপোনালোকক কোৱা হৈছে সিকুৱেন্স অফ ডেভেলপমেণ্ট তো অপশ্যন এ আছে কগনিটিভ ছ'চিয়েল ইম'চনেল এণ্ড ফিজিকেল অপশ্যন বি আছে ফিজিকেল কগনিটিভ ইম'চনেল এণ্ড ছ'চিয়েল চি আছে ফিজিকেল কগনিটিভ ছ'চিয়েল এণ্ড ইম'চনেল ডি আছে ফিজিকেল কগনিটিভ ডি আছে ফিজিকেল ছ'চিয়েল কগনিটিভ এণ্ড ইম'চনেল তো তেতিয়া মই কৈছিলোঁ ডেভেলপমেণ্টৰ যিটো কাইণ্ডছ আছে বা টাইপবিলাক যে আছে সেইকেইটা ছিকুৱেঞ্চলি হ'ব লাগিব ওলট পলট হ'লে নহ'ব তো এইটো শ্বৰ্টকাট নিয়মো এটা দিছিলোঁ এইটো মনত ৰাখিবৰ কাৰণে কি আছিল PCSE তো PCSE এইটো অনুক্ৰম হিচাপে কোনটোত আছে চাওক চি নম্বৰটো ফিজিকেল কগনিটিভ ছ'চিয়েল এণ্ড ইম'চনেল তো অপশ্যন এইটো ৰাইট হয় বাকীকেইটা অপশ্যন মানে ৰাইট হয় কিন্তু এইটো ওলট পালটকৈ দিয়া আছে সেইকাৰণে এইটো ভুল হ'ল যদি এইকেইটা ছিকুৱেঞ্চলি থাকিলে হয় চিৰিয়েলি থাকিলে হয় তেতিয়াহ'লে হ'ল হয় তো এইটো আছে কি হ'ব চি তো 5 নম্বৰ কুৱেশ্যনটো আকৌ আহিছে চাব এক্টিভ গেং এজ ৰেভাৰ্ছ টু তো বাৰে বাৰে কৈ আছোঁ গেং এজ হ'লে আপোনাৰ গেং এজ থাকিলে লেটাৰ চাইল্ডহুড হ'ব তো এক্টিভলি আছে গতিকে এইটো এনচাৰ হ'ব হেৰি এডলচেঞ্চ ঠিক আছে চাওক কুৱেশ্যন এইটো আকৌ আহিছে হিউমেন মই তেতিয়া আপোনালোকক প্ৰথমতে কৈছিলোঁ যে এখন কুৱেশ্যন 4বাৰ নে 5বাৰ আহিছিল প্ৰিভিয়াছ ইয়াৰত তো 6 নম্বৰ অলপ কুৱেশ্যনটো অলপ চেঞ্জ কৰি দিয়া কিন্তু আপোনালোকে চালেই গম পাব কুৱেশ্যনটো তো হিউমেন ডেভেলপমেণ্ট ইজ ডিভাইডেড ইনটু ডমেইনছ ছাচ এজ তো PCSE এইটো মিলাব গ'লে কোনটোত মিলিছে চাওক ফিজিকেল কগনিটিভ ছ'চিয়েল ইম'চনেল অপশ্যন বি ৰাইট হয় অপশ্যন বি ৰাইট এনচাৰ ঠিক আছে চাওক 7 নম্বৰ কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ এ ফাইন মটৰ স্কিলছ ফাইন মটৰ যেতিয়া কি কৈছিলোঁ ফাইন মটৰ মানে হ'ল আপোনাৰ শৰীৰৰ সৰু সৰু অংগবিলাকৰ কাম কৰা বুজায় আৰু গ্ৰছ মটৰটো কি হয় ডাঙৰ ডাঙৰ অংগবোৰৰ কাম কৰায় তো ইয়াৰ এনচাৰ কি হ'ব ৰাইটিং ক্লাইম্বিং হপিং ৰানিং ৰাইটিংটো সৰু সৰু অংগ লাগে তো 8 নম্বৰ কুৱেশ্যন কি আছে দ্য পিৰিয়ড অফ ইনফেন্সি ইয়াৰ ফ্ৰম ইনফেন্সি কালটো কেতিয়া আৰম্ভ হয় তো এইটো কি আছিল 0 to 2 ইয়াৰ্ছ জন্মৰ পৰা 2 বছৰ বয়সত কালবিলাক আপোনালোকে চাই ল'ব সেইটো লিখাই আছে নোটছখিনি আপোনালোকে নোটছ 9 নম্বৰ কৈছে হুইচ ষ্টেটমেণ্ট ইজ নট কাৰেক্ট তো তলৰ কোনটো উক্তি শুদ্ধ নহয় তো ফাৰ্ষ্ট অপশ্যন কি আছে ডেভেলপমেণ্ট ইজ লাইফ লং প্ৰচেছ বিকাশ এটা জীৱনব্যাপী চলা প্ৰক্ৰিয়া এইটো শুদ্ধ গ্ৰ'থ ইজ কোৱালিটেটিভ এইটো অলপ ডাউট পিছত কৈ আছোঁ বাকীবিলাক চাই যাওক ডেভেলপমেণ্ট ইজ নেভাৰ এণ্ডিং প্ৰচেছ হয় ডেভেলপমেণ্ট কেতিয়াও শেষ নহয় মৃত্যু আগলৈ চলিয়ে থাকে এইটো ৰাইট অলপ ডেভেলপ এইটোতো নাহে কাৰণ গ্ৰ'থ ইজ কোৱান্টিটিভ হয় কোৱালিটেটিভ নহয় এইটো অশুদ্ধ হৈ আছে কি হয় গ্ৰ'থটো কোৱান্টিটিভ মানে আমি পৰিমাপন কৰিব পাৰোঁ বৃদ্ধিটো পৰিমাপন হয় গুণগত নহয় ঠিক আছে ইয়াতো ভুল কোনটো আছে বি এইটো আহিছে চিটেড 2019ত আহিছিল কুৱেশ্যন দ্য পিৰিয়ড ডেট ইনিচিয়েটছ ইন ট্ৰেনজিশ্যন টু এডাল্টহুড মানে এইটো কৈছে এডাল্টহুড প্ৰাপ্তবয়স্কলৈ যোৱাৰ ব্ৰিজ কোনটো কালক কোৱা হয় ব্ৰিজ মানে এটা হেতু কোনটো কালক কোৱা হয় এডালচেঞ্চৰ পিছতেতো হেৰি আহে এডাল্টহুড আহে হয়নে নহয় তো ব্ৰিজ কোনটো হয় এডালচেঞ্চ ঠিক আছে
আৰু এডলচেঞ্চৰ বৈশিষ্ট্য তাত লিখা এইটো পাহৰিছোঁ এইটোক হেৰি বুলি কোৱা হয় ট্ৰেনজিশ্যন পিৰিয়ড বুলিও কোৱা হয় ট্ৰেনজিশ্যন পিৰিয়ড বুলি কোৱা হয় মানে এডালহুডত পৰিৱৰ্তন কৰা কাল বুলি কোৱা হয় ঠিক আছে অপশ্যন কুৱেশ্যন 11 কি আছে হুইচ অফ দ্য ফলোয়িং কাৰেক্টলি আইডেণ্টিফাইজ দ্য ব্ৰড ডমেইনছ অফ ডেভেলপমেণ্ট চাওক কুৱেশ্যন সেম কুৱেশ্যন আহিছে অকণমান অলপ কুৱেশ্যন বেলেগ কৰিছে চাওক তো এইটোক সিকুৱেঞ্চ PCSE চাওক কোনটোত মিলিছে ফাৰ্ষ্টতে আছে এইটো কুৱেশ্যন তো ফাৰ্ষ্ট কি আছে ফিজিকেল কগনিটিভ ছ'চিয়েল এণ্ড ইম'চনেল 12 নম্বৰ কুৱেশ্যন দ্য মষ্ট ক্ৰিটিকেল পিৰিয়ড অফ এডুকেশ্যন এণ্ড ডেভেলপমেণ্ট অফ লেংগুৱেজ চিটেড UP 2019 তো কোনটো এজত লেংগুৱেজ ডেভেলপমেণ্ট আহে এইটোৱে আহৰণ হয় কি হ'ব এইটো আৰ্লি চাইল্ডহুড 13 in which of the following period does physical growth and development occurs at rapid pace মানে শাৰীৰিকভাৱে দৈহিক বৃদ্ধি কোনটো এজত হয় এইটো বুজাইছে ইয়াতে তো ইয়াতে সব ইনফেন্সি এণ্ড আৰ্লি চাইল্ডহুড এণ্ড মিডল চাইল্ডহুড এণ্ড এডলচেন্স এণ্ড এডাল্টহুড তো তেতিয়া কোৱা হৈছিল কি ইনফেন্সিত আটাইতকৈ বেছি হয় তাৰপিছত চাইল্ডহুডত কম হয় আৰ্লি চাইল্ডহুডত অলপ কম হয় লেটাৰ চাইল্ডহুডত আৰু অলপ কম হয় কিন্তু এডলচেন্স আটাইতকৈ বেছি হয় তো ইনফেন্সি এণ্ড এডলচেন্স এতিয়া অপশ্যন নাই তো ইনফেন্সি যিটো আছে সেইটোৱে আমি মাৰিম যদি অপশ্যন ই ইয়াতে যদি থাকিলে হয় ইনফেন্সি আৰু এডলচেন্স তো তেতিয়া এইটোৱে অপশ্যন ৰাইট হ'লে হয় ঠিক আছে 14 নম্বৰ কুৱেশ্যন which of the following statements denotes the relationship between development and learning correctly মানে ডেভেলপমেণ্ট আৰু লাৰ্ণিঙৰ তলৰ কোনটো সম্পৰ্ক সত্য আছে সম্পৰ্কৰ তো ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং আৰ নট ৰিলেটেড এইটো ভুল হৈ আছে কি হয় ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং আৰ ইণ্টাৰ ৰিলেটেড লাৰ্ণিং টেক্স প্লেচ ইৰৰেছপেক্টিভ অফ ডেভেলপমেণ্ট আৰু চি নম্বৰ কি আছে ৰেট অফ লাৰ্ণিং ফ'ৰ এইটো 4 হ'ব লাগিছিল 4 লাৰ্ণিং ফৰ এক্সিড দ্য ৰেট অফ ডেভেলপমেণ্ট আৰু ডি নম্বৰ কি আছে ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং আৰ ইণ্টাৰ ৰিলেটেড এণ্ড ইণ্টাৰডিপেণ্ডেণ্ট তো ইয়াতে অপশ্যন আহি গ'ল ডি এইটোৰ এনচাৰ হ'ব ডি which of the following is a sensitive period pertaining to language development আজি এইখিনিলৈ থাকিল যদি কেনেকুৱা পালে যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেল তো আজিলৈ এইখিনি থাকিল ধন্যবাদ বাই হেভ এ গুড ডে